वो कितना रुपीस का है? कितना है? 50। নমস্কাৰ, গুড মৰ্ণিং সকলোকে। আৰু এতিয়া আমি গৈ আছোঁ কিবা এটা খাবলৈ। টাইম 7টামান বাজিছে আৰু ৰ'বা মই ক'লৈছোঁ, মই লাজ লাগে নহ'লে। আৰু 8টাৰ পৰা এক্সাম আছে আৰু কি হয় দিওঁগৈ আৰু মোৰ লগত ফ্ৰেণ্ড দুজন আছে, দুজন চিনাকি কৰাই আছোঁ অলপ পিছত। আৰু আমি এইটো ৰুমতে আছোঁ দেই, দেখাই দিম ভালছে। ৰাতিপুৱা 8টা বজাৰ পৰা এতিয়া 5টা বজাত শেষ হৈছেহি আৰু। এতিয়া গৈ ৰুমলৈ গৈ গাটো ধুমগৈ, তাৰপিছত ভাতটো খাবলৈ যাম। নেক্সট ডে আৰু আজি যামগৈ আৰু। এতিয়া কিবা এটা খাবলৈ গৈছোঁ, অলপ পিছত বাছত উঠি ঘৰ যাম। আৰু ভিডিঅ' বনাবলৈ ইমান চান্স নাপালোঁ, এণ্ট্ৰেঞ্চতে লাগি থাকোঁতেন, ফিজিকেল এণ্ট্ৰেঞ্চ। গতিকে যিমান পাৰিছোঁ আৰু। এণ্ট্ৰেঞ্চ দিলা অভিজ্ঞতা এটা আমাক কৈ দিয়া, নতুন অহাখিনিৰ কাৰণে কিবা এটা কৈ দিয়া। বহুত টাফ, যিমানটো সহজ হয় সিমানটো সহজ নহয়। কষ্ট কৰিব লাগিব, কষ্ট নকৰাকৈ নহ'ব। ৰিটেনৰ সেইটো কোৱা, প্ৰচেছটো। ৰিটেনৰ কি প্ৰচেছটো কৈ দিয়া, কি আহিব? তোমাৰ 20 মাৰ্কছ আহিব MCQ, 5 মাৰ্কছ আহিব এপ্লিকেশ্যন, 5 মাৰ্কছ আহিব প্ৰেগেল। এপ্লিকেশ্যন পাৰিবাই চাগে। স্মাইল এটা দি থাকোঁ।
ভিডিঅ'টো ইমানতে টাইম হৈ গ'ল আৰু ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ বাই বাই